হাই এভৰিৱান, গুড মৰ্ণিং। সকলোৱে কি কৰি আছে? এয়া হৈছে 11 ছেপ্টেম্বৰৰে ভিডিঅ'। আমি যিহেতু ছোৱালীটোৰ চুলিখিনি কাটিবৰ বাবে গৈছিলোঁ, সিদিনাৰে ভিডিঅ' কৰি থৈ দিয়া আছিলে, খালি এডিটিং নকৰাৰ বাবে এলাহ লাগি আছিল এডিটিং কৰিব, সেইবাবে দেৰি কৰি দিলোঁ। এয়া হৈছে সিদিনা ৰাতিপুৱা 4টা বজাত দৃশ্য। আমি 4টা বজাতে মানে কোৱাৰ্টাৰৰ পৰা ওলাই বঙাইগাঁও ষ্টেচনলৈকে গ'লোঁ। তাত গাড়ীখন থৈ পেলাই তাৰপিছত আমি ট্ৰেইনৰ এনেকৈ টিকট কাটি পেলাই ৰাতিপুৱা 4:40 ট্ৰেইনখনতে গ'লোঁ। অকণমান ষ্টেচনত ৰখিব লগা হ'ল কাৰণ টাইম আছিলে। তাৰপিছত এনেদৰে ট্ৰেইনখন আহিলে আমি গ'লোঁ। ৰাতিপুৱাৰ ভাগত মানে বৰষুণ অকণমান দি আছিলে। এনেদৰে আমি গৈ আছিলোঁ আৰু গৈ এনেদৰে ছোৱালীও শুই গ'ল। তাই যিহেতু ৰাতিপুৱা উঠিলে, সেইকাৰণে খেলি তাইৰো ভাগৰ লাগিলে, শুই গ'ল। তাৰপিছত গৈ আমি আমাৰ ঘৰৰ ওচৰে পালোঁ, ইয়াৰ পাঠশালা। তাৰ আগৰ ষ্টেচনটোত মা, খুৰী আৰু খুৰীৰ ল'ৰাটো উঠিলে আৰু এনেদৰে হাঁহি ধেমালিৰ মাজেৰে গৈ আমি কামাখ্যা ষ্টেচন পালোঁ। আৰু কামাখ্যা ষ্টেচনৰ পৰা তাত নামি পেলাই সকলোৱে ভেন গাড়ী এখন ভাড়া কৰিলোঁ। কৰি পেলাই মাৰ মন্দিৰলৈকে এনেদৰে গৈ আছিলোঁ। আৰু এয়া গৈ আমি মা কামাখ্যাৰ মন্দিৰৰ যোনখন মানে তলৰ গেট হয়, এই মেইন গেটখনত এইখনত সোমালোঁ। তাৰপিছত এনেদৰে আমি গৈ আছিলোঁ। ইয়াৰ পৰিৱেশটো খুব ধুনীয়া, চাৰিওপিনে সেউজীয়া, চাৰিওপিনে পাহাৰেৰে ভৰা। যোনবিলাকে গৈছে গমেই পায়, পৰিৱেশটো খুব ভাল লাগে। আৰু আমাৰো আজি 7 বছৰৰ মূৰত সৌভাগ্য হ'ল। ল'ৰাটোৰ 3 বছৰ আগতে গৈছিলোঁ চুলি কাটিবৰ বাবে, আৰু এয়া 7 বছৰৰ পিছত গ'লোঁ আৰু চুলি কাটিবৰ বাবে। গৈ পেলাই খুব ভাল লাগিলে, মাৰ আশীৰ্বাদ লাভ কৰিলোঁ। আৰু এনেদৰে গাড়ীৰ পৰা নামি পেলাই আমি সকলোৱে মিলি পেলাই ভিতৰলৈ গ'লোঁ। তাত মানে পূজাৰ সামগ্ৰীবিলাক ল'লোঁ, লৈ পেলাই ভিতৰত মানে দৰে পূজা পাঠ কৰিলোঁ। খালি ভিতৰৰখিনি দেখুওৱা নহ'লে, মানে ভিতৰত ভিডিঅ' ফটো এইবিলাক নিদিয়ে কৰিব, সেইবাবে ভিতৰৰখিনি কৰা নহ'লে। সকলোখিনি কাম ভিতৰত পূজা পাঠ কৰিলোঁ। কৰি পেলাই তাৰপিছত যিহেতু আমি চুলি কাটিবৰ বাবে গৈছিলোঁ, মই প্ৰেগনেঞ্চিৰ সময়তে ভাবিছিলোঁ ছোৱালী এজনী হ'লে মাক মানে ছোৱালী এজনীক যিহেতু খুজিছিলোঁ, ছোৱালীজনী হ'লে তাত চুলি কাটিম বুলি মাক কথা দিছিলোঁ। আৰু মাৰ আশীৰ্বাদতে আমি আজি আমাৰ ছোৱালীজনী আমাৰ মাজত। আৰু সেই হিচাপতে আজি ছোৱালীজনীৰ 2 বছৰ কমপ্লিট হ'ল, সিদিনা কমপ্লিট হ'ল। যিহেতু আমি মন্দিৰলৈকে 2 বছৰ কমপ্লিট হোৱাৰ পিছত গ'লোঁ, গৈ পেলাই চুলিখিনি তাতে খুৰাই দিলোঁ। আৰু এয়া সকলো পূজা পাঠ হোৱাৰ পিছত নাপিতৰ ওচৰলৈ গৈ পেলাই তাইৰ মানে চুলিখিনি খুৰাই দি আছিলে। আৰু চুলিখিনি কটাৰ সময়ত আমাৰ আগতে বহুত ভয় আছিলে, কি তাই চাগে দিগদাৰে দিব নেকি, মানে এনে আগে পিছে ঘৰত কেতিয়াবা কাটিম বুলি ক'লে তাই মানে কান্দে, কাটিব নালাগে বুলি কয়। কিন্তু চাগে সেইদিনা মাৰে আশীৰ্বাদ আৰু মাৰে কৃপা, ছোৱালীজনী ইমান ধুনীয়াকৈ চুলিখিনি কাটিব দিছে। চাওকচোন, অকণমানো দিগদাৰ নাই কৰা। যোনে যেনেকৈ যি কৈছে সেইখিনিয়ে কৰিছে, খালি হাঁহি আছিলে, আমি কিবা কিবি কৈ আছিলোঁ, তাই ধুনীয়াকৈ হাঁহি মানে কাটিব দিছিলে। আৰু এনেদৰে ধুনীয়াকৈ চুলিখিনি কটা হ'ল। কটা হোৱাৰ পিছতে তাত মানে গৰ্ভকুণ্ড আছিলে, তাত গৈ পেলাই আমি ছোৱালীটোক গা ধুৱাই দিলোঁ। গা ধোৱাৰ আগতে মানে অকণমান মোৰ চাদৰ আঁচলত মানে চুলি লৈ যাব দিছিলে। তাৰপিছত পুৰোহিতজনে কিবা কিবি পূজা কৰিলে, কৰাৰ পিছত চুলিখিনি তাত থ'লোঁ, তাতে থৈ দিব দিলে অকণমান চুলি, সেনেকৈ থৈ দিলোঁ। দিয়াৰ পিছত আৰু দেউতাকে তাইক মানে কি গা ধুৱাই দিব। এতিয়া পূজাৰীজনে তাত গা ধুৱাই দিব ক'লে, চুলিখিনি কটাৰ পিছত গা ধুৱাব লাগে। সেনেদৰে তাইক গাটো দেউতাকে ধুৱাই দিলে। আৰু তাৰপিছতে মানে নতুন কাপোৰ পিন্ধিব লাগিব, এনেদৰে গা চা ধুৱাই দি পেলাই তাইক মানে কাপোৰ চাপোৰ পিন্ধাই দিলোঁ। আৰু গা চা ধুৱাই দি কাপোৰ চাপোৰ পিন্ধাৰ পিছত অকণমান আমিও যিহেতু ৰাতিপুৱাই উঠিছিলোঁ আৰু পূজা পাতো হৈ গ'ল, ভাগৰুৱা অনুভৱ কৰিলোঁ। সেইকাৰণে মন্দিৰত বহিলোঁ, ইয়াতে চেৰিখিনিত বহি পেলাই অকণমান মন্দিৰৰ চাৰিওপিনৰ মানে কি দৃশ্যটো অকণমান ভিডিঅ' বনালোঁ আৰু আপোনালোকৰ মাজতো দেখুৱালোঁ। আৰু তাৰপিছতে অকণমান বহি পেলাই ওচৰতে পুখুৰী এটা আছিলে, ইয়াত বহুতখিনি ডাঙৰ কাছ আৰু মাছ আছে, সেইবিলাকো অকণমান চালোঁ আৰু আপোনালোকৰ মাজতো ভিডিঅ' সহকাৰে দেখুৱালোঁ। তাৰপিছত আহিলোঁ, আহি পেলাই হোটেলত অকণমান কিবা খালোঁ। খাই লৈ পেলাই তাৰপিছত ইয়াৰে ওচৰতে মা বগলা মন্দিৰ আছে, দেৱীৰ মন্দিৰ আছে, তালৈকে গ'লোঁ। আৰু এইটোৱে বগলা মাৰ মন্দিৰ।
ইয়াতে গ'লোঁ। ইয়াৰে চাৰিওপিনৰ পৰিৱেশটো খুব ধুনীয়া ইয়াৰো, খালি ইয়াৰো ভিতৰত মানে কি ফটো ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু আপোনালোকক দেখুওৱা নহ'লে। আৰু যোনবিলাকে যায় মানে যাব পাৰিব, খুব ধুনীয়া। আৰু এনেদৰে আমি সকলোৱে মিলি মাৰ আশীৰ্বাদ ল'লোঁ। আজিলৈ আহিছোঁ, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। বাই বাই।